এই চিন্তাতে খোৱা বোৱা নাই সকলো আজি বাৰে বাৰে হাঁহি আমাৰ শান্তি থাকিব পৰা নাই ঘৰত কাম বন উঠা নাই আজি একো হাতত কৰিব পৰা নাই ভোক নাই পেটত টোপনি নাই নিশা ধাৰ ধৰ কৰিলে হঠাতে যেন আহি যাব খহি যাব ক'লে যাম কি কৰিম তেনেকুৱা অৱস্থাত আছোঁ আমি গৰাখনীয়াত বহুত মাটি ভেটি গ'ল মাত্ৰ এতিয়া ভেটিটো ৰক্ষা কৰিবৰ কাৰণে আৰু চৰকাৰৰ অনুৰোধ কৰিছোঁ চৰকাৰৰ ফালৰ পৰা এতিয়া তৎকালীনভাৱে যিবিলাক পশুপালন পেলাইছে সেইবিলাকে যদি ৰক্ষা কৰে তেতিয়া আমাৰ ভেটিটো ৰক্ষা হ'ব ৰাতি আজি হোৱা নাই খোৱা নাই চিন্তাত আছোঁ কেনেকৈ থাকিম কি কৰিম ক'লে যাম আমি এনেকুৱা অৱস্থাত হ'লে নিচেই কাষতে আমাৰ গৰাখনে পালি বানপানী অৱস্থা যেনেকুৱা হৈ গ'ল এতিয়া আমি একো চিন্তা কৰা নাছিলোঁ যেতিয়া খহনীয়া হ'ল আমাৰ প্ৰথমে মাটি বাৰী চব গ'ল এতিয়া মাত্ৰ ভেটিটো ৰক্ষা কৰিবলৈ কাৰণে আমাক অনুৰোধ কৰিছোঁ নিচেই কাষতে স্থানীয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ অনুৰোধ কৰিছোঁ গৰাখনীয়াত বহুত মাটি ভেটি গ'ল মাত্ৰ এতিয়া ভেটিটো ৰক্ষা কৰিবৰ কাৰণে আৰু চৰকাৰৰ অনুৰোধ কৰিছোঁ চৰকাৰৰ ফালৰ পৰা এতিয়া তৎকালীনভাৱে যিবিলাক পশুপালন পেলাইছে সেইবিলাকে যদি ৰক্ষা কৰে তেতিয়া আমাৰ ভেটিটো ৰক্ষা হ'ব ৰাতি আজি হোৱা নাই খোৱা নাই চিন্তাত আছোঁ কেনেকৈ থাকিম কি কৰিম ক'লে যাম আমি এনেকুৱা অৱস্থাত হ'লে নিচেই কাষতে আমাৰ গৰাখনে পালি বানপানী অৱস্থা যেনেকুৱা হৈ গ'ল এতিয়া আমি একো চিন্তা কৰা নাছিলোঁ যেতিয়া খহনীয়া হ'ল আমাৰ প্ৰথমে মাটি বাৰী চব গ'ল এতিয়া মাত্ৰ ভেটিটো ৰক্ষা কৰিবলৈ কাৰণে আমাক অনুৰোধ কৰিছোঁ নিচেই কাষতে স্থানীয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ অনুৰোধ কৰিছোঁ বিধায়কসকললৈ অনুৰোধ কৰিছোঁ যাতে আমাৰ গাঁওখন বগলীয়া গাঁওখন ৰক্ষা কৰক বহু ৰাইজ আছে ক'ত কেনেকৈ যাম কি কৰিম এই চিন্তাতে খোৱা বোৱা নাই সকলো আজি বাৰে বাৰে হাঁহি আমাৰ শান্তি থাকিব পৰা নাই ঘৰত কাম বন উঠা নাই আজি একো হাতত কৰিব পৰা নাই ভোক নাই পেটত টোপনি নাই নিশা ধাৰ ধৰ কৰিলে হঠাতে যেন আহি যাব খহি যাব ক'লে যাম কি কৰিম তেনেকুৱা অৱস্থাত আছোঁ আমি মোৰ ঘৰটো পানীয়ে ক'বলৈ লৈ গ'ল আৰু বৰ্তমান এতিয়া মোৰ ঘৰৰ পৰিয়ালটো মই বিচ্ছিন্ন হৈ গৈ আছোঁ আৰু মই মাননীয় মুখ্যমন্ত্ৰীক মই অনুৰোধ জনাইছোঁ যাতে আমুৰি বগৰীতিলে ৰাইজক বচাওক আৰু ময়ো এঘৰীয়া হ'লোঁ আমাৰ বগৰীতিলে ৰাইজে যেনেকৈ এঘৰীয়া নহওক সেই বুলি মই অনুৰোধ জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ মোৰ ঘৰটো এইটোৱে আছিলে মই একদম পৰিয়ালবৰ্গ লৈ এইটো ঘৰতে আছিলোঁ এতিয়া এই ঘৰটো মই ভাঙিবলগীয়া হ'ল আৰু এই প্ৰবল পানীত মই এতিয়া থাকিবলৈ ভয়ো লগা হৈ গৈছে আৰু মোৰ গৰু ছাগলী কিবা কিবি গাহৰি তাহৰি আছিলে এই গাহৰি তাহৰিও পানীৰ সকলো মানে উটি গুচি গ'ল মই বহুত মানে কষ্টত এতিয়া বৰ্তমান আছোঁ মই ইয়াত বেছি নকওঁ ইমানটো ক'লোঁ আৰু অনুৰোধ জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক যাতে আমাৰ এই গৰাখনীয়াটো বচাওক বুলি আপুনিও সুন্দৰ পৰিৱেশত হোটেলত এসাঁজ খাব বিচাৰে নেকি সম্পূৰ্ণ থলুৱা খাদ্য সম্ভাৰেৰে আপুনিও যদি পৰিয়ালৰ লগত এসাঁজ খাব বিচাৰে তেনেহ'লে আপুনি আহিব পাৰে কাজিখোৱাৰ বাইপাছত থকা নীলগ্ৰেভ হোটেললৈ থলুৱা শাক পাচলি আৰু পুখুৰীৰ সতেজ থলুৱা মাছৰ আঞ্জাৰ লগতে নিজা ফাৰ্মৰ থলুৱা হাঁহ কুকুৰা গাহৰি আদিৰ মাংসৰে ৰাইজলৈ আগবঢ়াইছে থলুৱা খাদ্যৰ বিশেষ সুবিধা যোগাযোগ 9707481939 চাবুৱাবাসীৰ বাবে সুখবৰ চাবুৱা চিবি ট্ৰেডাৰ্ছত চলি আছে বাম্পাৰ অফাৰ আপুনি নতুনকৈ ঘৰ সাজিম বুলি ভাবি আছে নেকি তেনেহ'লে এতিয়া আৰু চিন্তা নাই আপোনাৰ ঘৰখন সুন্দৰকৈ অতি কম খৰচত সজাই দিবলৈ দায়িত্ব ল'ব চাবুৱা চিবি ট্ৰেডাৰ্ছে এতিয়াৰ পৰা উজনি অসমৰ ভিতৰতে অতি কম খৰচত চিবি ট্ৰেডাৰ্ছত উপলব্ধ অত্যাধুনিক ডিজাইনৰ টাইলছ sanitary fitting, PVC fitting, wall painting, tiles, granite basing ইত্যাদি ডিব্ৰুগড় দিশৰ পৰা আহিলে চাবুৱা মেছ তিনিআলি পাৰ কৰি পেট্ৰল পাম্প নাপাওঁতে আৰু তিনিচুকীয়া দিশৰ পৰা আহিলে পেট্ৰল পাম্প পাৰ কৰি পাব চাবুৱা জেবি ট্ৰেডাৰ্ছ আপুনি যদি ঘৰ সাজিম বুলি ভাবি আছে তেন্তে আজি যোগাযোগ কৰক 8812073757 নম্বৰ ৰোগীসকল
ৰোগীসকলৰ বাবে ভাল খবৰ। চাবুৱা ছেইণ্ট লুকছ হস্পিটেলত পাব ৰেহাই মূল্যত চিকিৎসা। চাবুৱাৰ ছেইণ্ট লুকছ হস্পিটেলত এক্স-ৰে, চিটি স্কেন, আল্ট্ৰাছাউণ্ড, অত্যাধুনিক মেচিনৰ দ্বাৰা লেবৰেটৰী টেষ্ট ইত্যাদি পৰীক্ষাসমূহ ডিব্ৰুগড় জিলা নাৰ্ছিং হোমতকৈ 40% ৰেহাই মূল্যত কৰা হয়। লগতে ডায়েবেটিছ ৰোগীসকলে হায়দৰাবাদৰ পৰা অহা বিশিষ্ট চিকিৎসক ডাক্তৰ শুভান্দৰী চন্দ্ৰৰ পৰা পৰামৰ্শ ল'ব পাৰিব। স্ত্ৰী আৰু প্ৰসূতি ৰোগৰ বাবে হায়দৰাবাদৰ স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাক্তৰ উমা দেৱী ভিয়ে চিকিৎসা আগবঢ়াব। লগতে উৰিষ্যাৰ পৰা অহা চিকিৎসক ডক্তৰ ৰঞ্জন কুমাৰ জিনাই নিউৰলজি চিকিৎসা আগবঢ়ায়। গতিকে এতিয়াৰ পৰা আপোনালোকে ৰেহাই মূল্যত বিশিষ্ট চিকিৎসকসকলক তেওঁলোকৰ অন্তৰ্গত সকলো বেমাৰ দেখা কৰি পৰামৰ্শ ল'ব পাৰিব। প্ৰয়োজন সাপেক্ষে ৰোগীসকলে যোগাযোগ কৰিব পাৰিব 8822 455 808 নম্বৰত।